আহোং মানে গাইজ সফ্ৰাম চুৰ কৰিব এয়া সফ্ৰাম চুৰ কৰি আছে অভিজিত দাস এয়া হৈছে মালিক দোস্ত মালিকে 10 টাকা নকয় সফ্ৰাম চুৰ কৰিলেও দোস্ত এয়া অভিজিত আৰু ই দোস্ত কবা দিছি এই তোৰ সফ্ৰাম চুৰ কৰিছে ইনকে কবা দিছি আৰু মই এতে আছো দোস্ত ইয়াক চাই আছো ইটা চুৰ কৰি আছে ও গাইস আমি ঘর যাইছো এটা বর্তমান ঘর যাইছো দোস্ত মোর হই এই ভিডিও বানাই দিছি দে লাইক সাবস্ক্রাইব কৰি দিব ইয়াকো অলপমান Hello guys, hello guys, welcome back to my YouTube channel guys. আমি আইছো ফুৰিবলে guys, এয়া আমাৰ নুনুৰে ভিডিও বনাই আছে guys. দোস্ত কালি জন্মদিন, দোস্ত আপোনালোকক মাতা হৈছে দোস্ত। আগৰ লগতে 50 টাকা আন দি হল দোস্ত, এক দিলি হল জন্মদিনৰ উপহাৰ। এ বুঢ়া ৰুমৰাৰ guys 50 টাকা, এক 2 টাকা কৰিল আকৌ দিবা নেকি? এনে বি খাবি, কিমান খাবি এ? এনজয় কৰবি। 2 কিলো মাংস আছে, কিমান খাবি? কেলা, জিৰা ৰাইছ আছে চাউল। কি ভাবি তই কোনা আমাৰ মানে জন্মদিন আমাৰ এটা পৰম্পৰা আছে আমাৰ এতে কেক কাটা নাযায় কাৰণ আমি সৰুৰ পৰা কেক কাটি বনাই সিধা কথা তুই পাব পাৰা আমি মানে আমি হেই নহয় আৰু আমি হলো আমি কঁঠাল কাটি নেমু টেঙা কাটি ৰাঙালাও কাটি দালি দি খাব লাগব মাংসৰ বইলাৰ কাটি আমি লাগালি কি কেক নাকটো আমি চাপৰিগিৰি নকৰো ইনানো চাপৰি নহয় কিছুমান দৰে চাপৰি নহয় কেক কাটে কিবা কাটা নহয় কালি বইলাৰ এতে কে বইলাৰ কাটা হ'ব এটা কঁঠাল কাটা হ'ব বইলাৰ নহয় কাটা হ'ব আমাৰ কঁঠাল কাটা হ'ব আৰু গাইছ ৰাস্তাটো কি ধুনীয়া দেখছি না আমাৰ ৰে আমাৰ ৰাস্তাটো আহিবা লাগে আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মাক টেক কৰি দিবি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকে ৰাস্তাটো অতি সোনকালে আমাক দিয়ক কাৰণ আমাক ৰাস্তা লাগে আমি মানে আমি আমাৰ গাঁৱত এটা কথা ৰে হেমন্ত দা সৰি হেমন্ত হেমন্ত ছাৰ মামা আৰু নৰেন্দ্ৰ আতা এই নৰেন্দ্ৰ মোদী দাদা মানে সেই কি কয় আমাৰ কি কং দিছিলো আমাৰ ৰাস্তাটো মানে আমাক লাগে কি আমাৰ এতে চাপৰি নাই আমি হুলি নামাৰো তো জাষ্ট চাইকেল খান চলাবা পাৰলি হল হয় না এয়া দোস্ত চাহপাত লৈছো নুনুৰ জন্মদিন আজি দুপুৰী হাতে একদম চাহ বনাম দোস্ত খাইও যাতে এক কাপতে 2 কাপ খাব নোৱাৰে দোস্ত এনেকৈ চাহ বনাওঁ তামাম চাহপাত দিয়া যাব দোস্ত হে গাইস আজি আমি আহিছো বিকাশৰ ঘৰলৈ বিকাশে আছে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আজি বিকাশৰ আজি অনুভৱটো কম আজি এক আমাৰে গাইস গাৰ্লফ্ৰেণ্ড নেই বিকাশৰ 2-3টা গাৰ্লফ্ৰেণ্ড আছে এই দেখছো না এই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে বিকাশ মানে হাগতো গাৰ্লফ্ৰেণ্ড মুতাতো গাৰ্লফ্ৰেণ্ড এতিয়া আমি যাওঁ চকুত যাওঁ এই মোৰ দাড়ি চুলি কাটা লাগা আছে তো কাটি দিওঁ ঐ জি কিয় বলো আছো আর গাইস ভাল খবর আছে নুনুর জন্মদিন আজি খাওয়া লাগব গোটাই বিকাশক মাতা আছে বিকাশে তাই বাগাত দি উঠছি আজিকালি গাইস কাম করে আজিকালি পয়সা ইনকাম করে আমারে নাই পয়সা ইনকাম করা কি কব গাইস দুখৰ কথা মই কি কম আপোনাৰ লগত দুখৰ কথা আজি মোৰ দুখৰ কথা কম সো গাইস আমাৰ এটা পিছত আইছে দোস্ত নুনু আছে কি বলে জ্যোতি আছে ইয়াৰ আজি আৰু দোস্ত আমাৰ পিছত এটা লাল চান এটা আছে দোস্ত আমি যাইছো এটা বৰ্তমান এটা দোস্ত ৰাতি তামাম এনজয় হ'ব দোস্ত পাৰ্টি হ'ব এই দোস্ত ৰাস্তাই দি শিল দিছি দোস্ত এই নুনু কহাই দি লৈছি দেই চালা হদিও লৈ এনা গেলা ৰাস্তাতে নতুন শিল দিয়াৰ কাৰণে দোস্ত ৰাস্তাটো একদম হৈ গৈছে একদম শিল মেখান বহি যায় থাকবাই পাৰা নাই যদি যাবাই পাৰা আমাৰ ইয়াতে দোস্ত তামাম ট্ৰেক্টৰ মাৰি আছে দোস্ত ট্ৰেক্টৰ নহয় পঢ়িত না দোস্ত বৰষুণ আনছিল হে গাইস নুনুৰ জন্মদিন কাৰণে দোস্ত কঁঠাল পেকিং কৰিলা হৈছে ইয়াতে দোস্ত এয়া আছে আমাৰ লগত পাৰ্থ আৰু এয়া আছে দোস্ত আমাৰ লগত তাকতে এই দোস্ত কঁঠাল ইতা এক দোস্ত বাৰ্থডে গিফ্ট দোস্ত কঁঠাল দিম আমি বাৰ্থডে গিফ্ট পেকিং কৰি আছো দোস্ত মিটিনতে আছো বৰ্তমান ইয়াতে দোস্ত পুৰা মাজা গিফ্ট দিয়া হ'ব ইয়াত পুৰা একদম ইমান তো কেক কাটি দিয়া কি এ পাঠা করব কি কেস কর হ্যাঁ কেস কর কঠাল হ্যাঁ কঠাল দেখুন কঠাল নহলে মই এটা দুটা জানো কি নিছানা এ খুল এ বন্ধ করা এ দেখ খুল ডাঙিসা একবার ডাঙিসা গিটার হিলা নে তুই এর পরে গ্রুস করে দিয়েছিস হিলা কইতা দে এই ভাই কি কোনটা কনফারেন্স আছে
তুই নুখলাই কিয়া বড় বড় আনছি মই জানো কথা নাই কথা নাই মই জানোৱেই কথা নাই কথা নিতা কিন্তু মানে এটা কথা আছে বেয়া হ'ব তলত হাতে হ্যাপি বার্থডে হ্যাপি বার্থডে ও গাইস ইনকে কাটে নেকি ইনকে বল ও গাইস আসল আৰু আছে না আরে আছে আছে আৰু মেইন বস্তুটো উইলোৱা নাই আমি মানে এটা এটাকে দিম হা বহুত বস্তু আছে এটা এটাকে দিম তো হা আছে তো বহুত বস্তু আছে মোৰ মোবাইল নহয় তো মোৰ মোবাইলটো কি হ'ল দি খাই ভাল পা তো এইটো লো অলপ এনাৰ্জি লবি ভাল লিছ গান বললে यार তাৰপিছত তই দিল্লাৰ খাই বহুত চবে ভাল পা দাঁত বঢ়িয়া হৈ গৈছে অলপ তাৰপিছত তই তাৰমানে এই গা ধুলি ধুই মাথাটো মাথাটো নুধ সেইকাৰণে তই চেম্পু স্পেচিয়ে তাৰপিছত আৰু তই RCB বহুত ৰল কৰা প্ৰত্যেক আমাক ললিপপ য়েলো য়েলো ললিপপ তাৰপিছত তই গান গা ধোৱা কিন্তু তই এনে নুগুৱা গা দিছ ইজ ফৰ ইউ তাৰপিছত তই খাই ভাল পা এইটো তাৰপিছত ইগলাখান খাই উঠি তোৰ হ'বা পাৰে গেষ্টিকটো বহুত বেয়া বস্তু এইটো 5 টকা পিল আৰু এইটো 10 টকা এই মাখা গেছি এই তো লাগে হবে বেয়া মামা জন্মদিন